এয়াৰ ৰহমানৰ কথাৰে চালা ননচেন্স জীৱন পাঠ ৰাজকুমাৰ। দুখৰ দিনত লগ নিদিয়ে, সুখৰ দিনত বোলে বন্ধু। চাল্লা ননচেন্স জীৱন। প্ৰয়োজনত বিচাৰি ফুৰে আৰু প্ৰয়োজনৰ শেষত পদাঘাত কৰে। চালা ননচেন্স জীৱন। মূৰৰ তেল চাই গুৰুত্ব দিয়া হয়, জোতা চাই সন্মান জনোৱা হয়। চালা ননচেন্স জীৱন। দেহৰ বৰণটোৱে প্ৰাধান্য পায়, গুণকেইটাক ফাঁচি দিয়া হয়। চালা ননচেন্স জীৱন। ৰজাই কৰিলে ইতিহাস আৰু প্ৰজাই কৰিলে সৰ্বনাশ। চালা ননচেন্স জীৱন। নৰহত্যা কৰি ৰক্তদান কৰিছে, আকৌ ধৰ্মস্থলীত গৈ পূজা অৰ্চনা দিছে। চালা ননচেন্স জীৱন। 2 মিনিটৰ তৃপ্তিৰ বাবে নিজক উচৰ্গা কৰিছে, 3 দিনত ডাষ্টবিনত নৱজাতকে চিঞৰিছে। চালা ননচেন্স জীৱন। অধ্যয়ন শেষ কৰোঁতে আধা বয়স গ'ল, ডিগ্ৰীৰ কাগজখিলাৰে জেৰক্স দোকানী বৃত্তমন্ত্ৰী হ'ল। চাল্লা ননচেন্স জীৱন। চাকৰি বিচাৰি মূৰটো টপা হ'ল, নিবনুৱাক লাথ মাৰি প্ৰেমিকাও বিয়া হৈ গুচি গ'ল। চালা ননচেন্স জীৱন। ওঠৰ কোণত চিগাৰেট জ্বলে, ধোঁৱাৰ লগত আৱেগ ভাহে। চালা ননচেন্স জীৱন। জীৱনৰ অৰ্থ বিচাৰি হাবাথুৰি খালো, যৌৱন কালটো টেনচনত ভুগিলো। চালা ননচেন্স জীৱন। ছেক্ৰিফাইচৰ পিল খাই খাই জীৱনটোৱে শেষ হ'ল। সুদিনৰ সূৰ্য তথাপিও উদয় নহ'ল। চালা ননচেন্স জীৱন। চালা ননচেন্স জীৱন।